মানুহ নহয় নেকি তেখেতৰ মনত সহায়িকাসকল মানুহ নহয় নেকি বৰ দুখ লাগে গতিকে মন্ত্ৰী মহোদয় ইয়াৰ পৰা অনুৰোধ কৰিছো তেখেতৰ যাতে বয়সৰ সীমাটো উঠাই দিয়ক আৰু কৰ্মীৰ তুলনাত সহায়িকাক 80% দৰমহা দিয়ক আৰু মুঠতে এইখিনি যদি আমাক কৰি নিদিয়ে 25 চনত 26 চনত আমি জংগী আন্দোলন কৰিবলৈ সাজু হৈ আছো আমি ধৰক আমি চৰকাৰক এটা মুখ্যমন্ত্ৰীক আহ্বান জনাবলৈ আমি ওলাই আহিছো গতিকে আমি দীৰ্ঘদিন ধৰি আমাৰ আন্দোলন হৈ আছিলে সমগ্ৰ অসম অংগনবাদী কৰ্মী সহায়িকাসকলৰ কিন্তু এতিয়া মাথো আমি যি আন্দোলনৰ আমাৰ বিভাগীয় সঞ্চালক মহোদয়ে যিটো প্ৰস্তাৱ আমাৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিলে সেই প্ৰস্তাৱ মতে কোনো কাম কৰি নিদিলে মাথোৱেদি আমাৰ কৰ্মী আছিলে 15,000 টকা আৰু সহায়িকা আছিলে 10,000 টকা গতিকে এইটো মাথো আমি দাবী কৰিছিলো সেই দাবী মতে আমাৰ কাম চৰকাৰে কৰি দিয়া নাই গতিকে আমি পুনৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাও যে আমাৰ ইমান সামান্য দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত আমাৰ মাথো এটি সামান্য মাননি আগবঢ়াইছিল আমাৰ সেই মাননীয়ে আমাৰ এই ঘৰ সংসাৰ চলিবলৈ আমাৰ অংগনবাদী কৰ্মী সহায়িকা বহুতো অসুবিধা হৈছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰা আমি সংবাদ মাধ্যমেৰে অনুৰোধ কৰিব বিচাৰিছো যাতে আমাৰ মাননীটো পুনৰ বিবেচনা কৰি আমাক যাতে আমাৰ এই দুখীয়া মহিলাসকলক এই ঘৰ সংসাৰখন চলিব পৰাকৈ আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ সুবিধা কৰি খাবলৈ ভাত কাপোৰ দিবলৈ আমাক যদি অকণমান শক্তি দি আমাক মাননীটো আগবঢ়াই আমি নথৈ সুখী হ'ম গতিকে ইয়াৰ পৰা হকিয়াই দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি আমাৰ এই বাৰ্তাখিনি তেওঁ পুনৰ বিবেচনা কৰি নেচায় কিন্তু আগন্তুক 26 ইলেকশ্যনত আমি সমগ্ৰ একমুঠি হৈ সমগ্ৰ অসম অংগনবাদী কৰ্মীয়ে আপোনাৰ বিৰুদ্ধে থিয় হ'বলৈ আমি সক্ষম হ'ম 2017 চনতে অসম চৰকাৰৰ পৰা কিঞ্চিত এটা বুটলিবলৈ আন্দোলনৰ জৰিয়তে কিঞ্চিত এটা বুটলিবলৈ সক্ষম হৈছিলো তাৰ পিছত অসম চৰকাৰে নহয় কেন্দ্ৰ চৰকাৰৰ আইচিডিএছ যি হিচাপে জন্ম দিছে সেই হিচাপে কাম কৰা নাই আঁচনিখনক তাৰ মানে এতিয়া মানে কি বুলি কম আঁচনিখনক ইমান মানে অদৰকাৰী বুলি মানে চৰকাৰে বিবেচনা কৰা যেনেই বুলি ক'ব লাগিব কাৰণ তেওঁলোকে মানে আঁচনিখন প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা ক্ৰমাৎ মানে এনেকে কাম দিছে এনেকে কামৰ মানে জুলুমত অংগনবাদী বিলাকে মানে জলকে পানী খাব লগা হৈছে এতিয়া আমি মাজে মাজে সময়ে আবেদন নিবেদন কৰি আছো মুখ্যমন্ত্ৰীক আবেদন কৰিছো বিভাগীয় মন্ত্ৰীক আবেদন কৰিছো আবেদন নিবেদন কৰাৰ পিছতো আমাৰ ফালে তেওঁলোকে কেৰাহীকে নোচোৱাৰ ফলত আমি সংগ্ৰামৰ পথত নামিব লগা হৈছে আপোনালোকে সবে জানে 2023 চনৰ পৰা আমি লাগাতাৰ আন্দোলন কৰিছো লাগাতাৰ আন্দোলন কৰাৰ ফলত তেতিয়া আমাৰ ডিপাৰ্টমেন্টৰ মানে সমাজ কল্যাণ বিভাগৰ সঞ্চালক মাননীয় বিভাস মোদী দেৱে আমাৰ নেতৃত্বক মাতি লৈ গৈ পেলাই এটা আলোচনাত মিলিত কৰিলে আলোচনাত মিলি তেওঁ চৰকাৰলৈ এটা প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱটো হ'ল কৰ্মীৰ বাবে 12,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা তেতিয়া মিনি কেন্দ্ৰৰ কৰ্মী আছিল বাৰু এতিয়া মিনি কেন্দ্ৰবিলাক পূৰ্ণাংগ হৈছে গতিকে তেওঁলোকৰ কথা নকওঁ মুঠতে কৰ্মীলৈ 12,000 টকা আৰু সহায়িকালৈ 7,000 টকা প্ৰস্তাৱনা এটা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলে আমিও বহুত ভাল পালো কাৰণ ডিপাৰ্টমেন্টৰ এগৰাকী মুৰব্বী যেহেতু তেওঁ মুৰব্বী আমাক মাতি নি পেলাই অসম চৰকাৰলৈ প্ৰস্তাৱ দিছে আমি তেল টেঙা লৈ কিনে বহি আছো আমাৰ মাননী বৃদ্ধি হ'ল আৰু কিন্তু অতি পৰিতাপৰ বিষয় তাৰ পিছৰ শীতকালীন বাজেট অধিৱেশনত অংগনবাদীৰ মাননীৰ নাম গোন্ধই নোলালে যেতিয়া নাম গোন্ধ নোলালে আমাৰ মানে আমি ভাগৰি পৰিলো কাৰণ ইতিমধ্যে কামৰ বুজাই ৰাণী নিচিনা আছে আঁচনিটো আপোনালোকে জানে আঁচনিৰ অভাৱ নাই বৰ্তমান ভাৰতত আৰু অসমতো আঁচনিৰ অভাৱ নাই সেই নহয় তাৰ মানে বৰ্তমান ভাৰতত আৰু অসমতো আঁচনিৰ অভাৱ নাই সেই নহয় তাৰ মানে তেওঁলোকে ভয় খাইছে বৃহৎ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংগঠনটো এটা বৃহৎ সংগঠন এই সংগঠনৰ যি লাগাতাৰ সচলত আপোনালোকে জানে 2024 চনত সচলত ঐতিহাসিক যি লাগাতাৰ আন্দোলন হৈছিল দিবা নৈশ সেই আন্দোলনত অসমৰ ৰাইজে অংগনবাদী কৰ্মী সহায়িকা সন্থাটোক বাহ দিছিলে কিন্তু চৰকাৰৰ দৃষ্টিগোচৰ নহল আৰু তেতিয়াৰ পিছতে কি হল এমপি ইলেকশ্যনৰ অধিসূচনা জাৰি হল সাময়িকভাৱে আমি সচলৰ কাৰ্যসূচী স্থগিত ৰাখিলো যদিও আবেদন নিবেদনৰ প্ৰক্ৰিয়া আমাৰ চলি থাকিল ইতিমধ্যে বিভাগীয় মন্ত্ৰীয়ে যোৱা জুনৰ 4 তাৰিখে আমাক মাতি লৈ গৈ কিনে এটা আশ্বাস দিলে যে তোমালোকৰ পইচা মাননীটো বৃদ্ধি হ'ব আমি ভাল পালো কিন্তু শেহতীয়া কৰি যোৱা 10 জুলাইত
কৰ্মীৰ বাবে 1500 আৰু সহায়িকাৰ কাৰণে 7000 টকা যিটো ঘোষণা কৰিলে এইটো কণা সাহস পতান দিয়াৰ দৰেহে হৈছে, বাকী আৰু একো হোৱা নাই। আমি মুঠেই সন্তুষ্ট নহয়। গতিকে পুনৰ বিবেচনাৰ কাৰণে মুখ্যমন্ত্ৰীক আকৌ অনুৰোধ জনাইছো যাতে এইটো তেওঁলোকে বিবেচনা কৰি কিনে অকণমান আৰু বৃদ্ধি কৰে, কাৰণ মূল্য বৃদ্ধিৰ বজাৰত মূল্য বৃদ্ধিয়ে খাও খাও কৰি আছে। এই খাও খাও কৰা অৱস্থাত এইকেইটা মাননিৰে আমাৰ অংগনবাদী কৰ্মী সহায় কোনোমতে ঘৰ চলাব নোৱাৰে। যদিহে কামৰ বোজা কমাই দিয়ে তেতিয়াহ'লে হয়তো পাৰিলে হয়, কিন্তু কাম নকৰিলে একাংশ ছুপাৰভাইজাৰ CDPO ভয় আৰু ভাবুকি বহু ছোৱালীয়ে অসমত, আপোনালোকে জানে নে নাজানে নাজানো, অসমত 230টা প্ৰজেক্টৰ পৰা মিনিমাম 100 গৰাকী মানে ৰিজেগনেশ্যন দিবলৈ বাধ্য হৈছে। মোবাইল এটা দিছে লাভা, এই লাভা মোবাইলটোৱে হেং মাৰি যায়, ফটো ছেট কৰিব লাগে নোৱাৰে, লগে লগে ছুপাৰভাইজাৰে কি কৰে বেনিফিচিয়াৰী কাটি দিয়ে। হাহাকাৰ, মুঠতে অংগনবাদীৰ হাহাকাৰ। গতিকে আপোনালোকৰ আন্দোলন আমাৰ চলিয়ে থাকিব। আমিতো বিচাৰিছো মৰ্যাদা দিব সুবিধা নহয় তেতিয়ালৈকে মাননীয় সলনি মজুৰি দিব। অসম চৰকাৰক এটি ধন্যবাদ দি ল'ম, যিহেতু আমাৰ হাহাকাৰ, মুঠতে অংগনবাদীৰ হাহাকাৰ। গতিকে আপোনালোকৰ আন্দোলন আমাৰ চলিয়ে থাকিব। আমিতো বিচাৰিছো অন্য মানুহৰ দৰে কৰ্মচাৰী বিলাকৰ দৰে আমিও চৰকাৰীকৰণ হওঁ। আমাৰ অংগনবাদী কৰ্মী সহায়িকা বিলাক চৰকাৰী কৰ্মচাৰী মৰ্যাদা পাব লাগে, কিন্তু যেতিয়ালৈকে চৰকাৰৰ মৰ্যাদা দিব সুবিধা নহয় তেতিয়ালৈকে মাননীয় সলনি মজুৰি দিব। অসম চৰকাৰক এটি ধন্যবাদ দি ল'ম, যিহেতু আমাৰ যিমান দিবানক্ষ আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলনৰ প্ৰতি অকণমান হ'লেও সঁহাৰি তেওঁ জনালে। কিন্তু আমাৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা যিটো প্ৰস্তাৱ গৈছিল সেইটো প্ৰস্তাৱ কিন্তু তেওঁ মানি নল'লে। মানি নলৈ আমাক মানে এই কৈয়ে আছে আমাৰ সভানেত্ৰী মহোদয় যে কণা সাহস পতন দিয়াৰ দৰে অকণমান হ'লেও জোকাই দিলে এইবাৰ। সেইটো কাৰণে তেখেতক আমি ধন্যবাদ দিছোঁ, কিন্তু তাৰ লগতে আমি তেখেতক যাতে সম্পূৰ্ণকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ বা পুনৰ আকৌ আমি তেখেতক যাতে আমি লগ পাব বিচাৰিব পাৰোঁ, ঠিক তেনেকুৱা ব্যৱস্থা এটা কৰিলে আমাৰ ভাল হয়। আমাৰ সঞ্চালক মহোদয়ে অতিৰিক্ত মাননি যিটো প্ৰস্তাৱৰ প্ৰেৰণ কৰিছিলে, অতিৰিক্ত মাননি আমাৰ অসম চৰকাৰৰ পৰা, সেই অসম চৰকাৰৰ পৰা পঠোৱা অসম চৰকাৰক বিচৰা সেই অতিৰিক্ত মাননিখিনি যদি আমাক দিলেহেঁতেন, আমাৰ নিশ্চয় অংগনবাদী কৰ্মী সহায়িকাসকলে এই মূল্যবৃদ্ধিৰ দিনত এখন ঘৰ চলাবৰ কাৰণে কিছু হ'লেও সকাহ পালেহেঁতেন। কিন্তু যিখিনি এতিয়া আমাক 1500 টকা আৰু 750 টকা প্ৰদান কৰিলে, এই টকাৰে যে এখন ঘৰ নচলে, মানে আমাৰ কি হয়, এগৰাকী হাজিৰা কৰা মানুহেও এদিনত 600 টকা লয়। মানে ভাত পানী খুৱাই বোৱাই চাহ খোৱাৰ পিছত শেষত অন্তত তেওঁলোকক দিনটোৰ হাজিৰা 600 টকা এটা। এতিয়া আপোনালোকৰ শোষণৰ বলি হৈ আছে। শোষণৰ বলি হৈ আছো। কি ক'ব? প্ৰথমে মই কামৰূপ জিলাৰ পৰা আহিছোঁ আৰু অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ মই সহ সম্পাদিকা। গতিকে মই এতিয়া কি ক'ম, আচলতে সঁচাকৈ এই চৰকাৰখন ভাবিছোঁ এইখন চৰকাৰ আচলতে দুখীয়া চৰকাৰ নহয়, কাৰণ তেওঁলোকে পুঁজিপতিক লাখ লাখ কৰোৰ টকা তেওঁলোকে কৰ ৰেহাই দিছে। কিন্তু আমাৰ এই অংগনবাদী কৰ্মী সহায়িকা আমাৰ বান্ধৱীসকলে পুৱাৰ পৰা গধূলিলৈ ইমানেই কষ্ট কৰে। এই সময়ত মোদী ডাঙৰীয়াই কয় যে বেটি বচাও বেটি পঢ়াও। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁলোকৰ আমি বেটি নহয় নেকি? আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমৰ এই অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল তেওঁৰ আয়ত্তৰ ভিতৰত নপৰে নেকি? 2017 চনতে অসম চৰকাৰৰ পৰা কিঞ্চিত এটা বুটলিবলৈ, আন্দোলনৰ জৰিয়তে কিঞ্চিত এটা বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছত অসম চৰকাৰৰ নহয় কেন্দ্ৰ চৰকাৰৰ ICDS যি হিচাপে জন্ম দিছে 2017 চনতে অসম চৰকাৰৰ পৰা কিঞ্চিত এটা বুটলিবলৈ, আন্দোলনৰ জৰিয়তে কিঞ্চিত এটা বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰ পিছত অসম চৰকাৰৰ নহয় কেন্দ্ৰ চৰকাৰৰ ICDS যি হিচাপে জন্ম দিছে সেই হিচাপে কাম কৰা নাই। আঁচনিখনক তাৰমানে এতিয়া মানে কি বুলি ক'ম, আঁচনিখনক ইমান মানে অদৰকাৰী বুলি মানে চৰকাৰে বিবেচনা কৰা যেনেই বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে মানে আঁচনিখন প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা ক্ৰমাৎ মানে এনেকে কাম দিছে, এনেকে কামৰ মানে জুলুমত অংগনবাদী বিলাকে মানে জলকে পানী খাব লগা হৈছে। এতিয়া আমি মাজে
সময়ে সময়ে আবেদন নিবেদন কৰি আছো, মুখ্যমন্ত্ৰীক আবেদন কৰিছো, বিভাগীয় মন্ত্ৰীক আবেদন নিবেদন কৰিছো। আবেদন নিবেদন কৰাৰ পিছতো আমাৰ ফালে তেওঁলোকে কেৰাহীকে নোচোৱাৰ ফলত আমি সংগ্ৰামৰ পথত নামিব লগা হৈছে। আপোনালোকে চবেই জানে 2023 চনৰ পৰা আমি লাগাতাৰ আন্দোলন কৰিছো। লাগাতাৰ আন্দোলন কৰাৰ ফলত তেতিয়াৰ আমাৰ ডিপাৰ্টমেণ্টৰ মানে সমাজ কল্যাণ বিভাগৰ সঞ্চালক মাননীয় বিভাস মোদী দেৱে আমাৰ নেতৃত্বক মাতি লৈ গৈ পেলাই এটা আলোচনাত মিলিত কৰিলে। আলোচনাত মিলি তেওঁ চৰকাৰলৈ এটা প্ৰস্তাৱ দিলে। সেই প্ৰস্তাৱটো হ'ল কৰ্মীৰ বাবে 12,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা। তেতিয়া মিনি কেন্দ্ৰৰ কৰ্মী আছিল বাৰু, এতিয়া মিনি কেন্দ্ৰবিলাক পূৰ্ণাংগ হৈছে, গতিকে তেওঁলোকৰ কথা নকওঁ। মুঠতে কৰ্মীলৈ 12,000 টকা আৰু সহায়িকালৈ 7,000 টকা প্ৰস্তাৱনা এটা অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলে। আমিও বহুত ভাল পালো, কাৰণ ডিপাৰ্টমেণ্টৰ এগৰাকী মুৰব্বী, যিহেতু তেওঁ মুৰব্বী, আমাক মাতি নি পেলাই অসম চৰকাৰলৈ প্ৰস্তাৱ দিছে। আমি তেল টেঙা লৈ কিনে বহি আছো, আমাৰ মাননি বৃদ্ধি হ'ল আৰু। কিন্তু অতি পৰিতাপৰ বিষয়, তাৰ পিছৰ শীতকালীন বাজেট অধিৱেশনত অংগনবাড়ীৰ মাননিৰ নাম গোন্ধই নোলালে। যেতিয়া নাম গোন্ধ নোলালে আমাৰ মানে আমি ভাগৰি পৰিলো, কাৰণ ইতিমধ্যে কামৰ বোজাই ৰাণী নিচিনা হৈছে। আঁচনিটো আপোনালোকে জানে, আঁচনিৰ অভাৱ নাই বৰ্তমান ভাৰতত আৰু অসম